দেশত প্ৰায় 3 কোটি ৰেচন কাৰ্ড বন্ধ হ'ল যেতিয়া আধাৰ কাৰ্ডৰ লগত লিংক কৰিব দিলে ৰেচন কাৰ্ডসমূহত তেতিয়াই ভাৰতত প্ৰায় 3 কোটি এনেকুৱা ভুৱা ৰেচন কাৰ্ড ওলাই গ'ল তেওঁ যেটো আমাৰ ভাৰত চৰকাৰৰ খাদ্য মন্ত্ৰী ৰামবিলাস পাছোৱানে এটা টুইট কৰিছিল যে যিবোৰ ৰেচন কাৰ্ডৰ লগত আধাৰ সংযোগ কৰাৰ পিছতে প্ৰায় দেশত 3 কোটি ৰেচন কাৰ্ড বন্ধ হৈ গ'ল আৰু সচিবক মানে নিৰ্দেশ দিছে যে যিবিলাক ৰেচন কাৰ্ড বন্ধ হ'ল আকৌ কোনোবাই নতুনকৈ লৈছে নেকি সেইবিলাক ইনভেষ্টিগেশ্যন কৰিব দিছে টুইট এটা কৰিছে যে 3 কোটি ৰেচন কাৰ্ড বন্ধ হ'ল আপোনাৰ ৰেচন কাৰ্ড বন্ধ হৈছে নেকি এবাৰ খবৰ কৰক যদি আপুনি বহুদিন ৰেচন কাৰ্ডৰ পৰা বস্তু আনা নাই কিবা তেনেহ'লে আপোনালোকে ওচৰৰ দোকানত য'ত আপোনাৰ ৰেচন কাৰ্ডৰ দোকান আছে তাতে গৈ এবাৰ খবৰ কৰক নহ'লে বা আপোনালোকে চৰকাৰী ৱেবছাইট আছে তাতে গৈ আপোনালোকে খবৰ চাব পাৰিব এইটোৱে নিউজ যদি আপুনি ৰেচন কাৰ্ডৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক কৰিছে তেনেহ'লে আপুনিও চাই লওক আপোনাৰ আধাৰ কাৰ্ডখন আছে নে নাই